নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল। হেল্ল' ফ্ৰেণ্ডছ, হাউ আৰ ইউ? আহক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোক বাৰু কেনে আছে? কি খবৰ আপোনালোকৰ? আজি মই এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছোঁ। ভিডিঅ'টোৰ থাম্বনেইল দেখা পাই চাগে নিশ্চয় গম পাইছে ভিডিঅ'টো কি হ'ব। তেনেহ'লে দেৰি নকৰি আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকৰ দেহত কাৰ কাৰ তিল আছে বাৰু? সকলোৰে গাত নিশ্চয় তিল আছে। এতিয়া মই ক'ব বিচাৰিছোঁ শৰীৰৰ কোন কোন অংশত তিল থাকিলে কি লক্ষণ দেখা যায়। তেতিয়াহ'লে দেৰি নকৰি মই ক'ব বিচাৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো যেন সম্পূৰ্ণ শেষ কৰিছে, আৰম্ভণিৰ পৰা শেষলৈকে যেন চাই। ফটোত দেখাৰ দৰে নাকৰ ওপৰত এনেকৈ তিল থাকিলে ধনী হোৱাৰ লক্ষণ। যাৰ যাৰ নাকৰ ওপৰত এনেকুৱা তিল আছে তেওঁলোকে এতিয়া যদি ধনী হোৱাও নাই, পিছলৈকে নিশ্চয় ধনী হ'ব পাৰিব। ঠিক তেনেদৰে ফটোত দেখাৰ দৰে পেটত এনেকৈ নাভিৰ ওপৰত তলত আৰু দুই ছাইডত এনেকৈ তিল থাকিলে ধনী হোৱাৰ লক্ষণ। তো আপোনালোকৰ পেটত কাৰ কাৰ এনেকৈ তিল আছে জনাবচোন। মোৰ পেটৰ ৰাইট ছাইডে এনেকুৱা এটা তিল আছে। চ' ময়ো চাগে পিছলৈকে ধনী হ'ব পাৰিম। মোৰো এনেকুৱা এটা তিল আছে বাৰু। এতিয়া এইখন ফটোত দেখাৰ দৰে হাতৰ ওপৰত এনেকুৱা তিল কাৰ কাৰ আছে বাৰু? সোঁহাতে হওক বা বাওঁহাতে হওক, হাতৰ মাজৰ ওপৰৰ অংশত এনেকৈ তিল থাকিলে ধনী হোৱাৰ লক্ষণ হয় বা দেখা যায়। ঠিক তেনেদৰে বুকুৰ মাজৰ অংশত আৰু বাওঁহাতৰ বুকুৰ মাজৰ অংশত এনেকৈ তিল থাকিলেও ধনী হোৱাৰ লক্ষণ দেখা যায়। এনেকৈ বুকুৰ কাৰ কাৰ তিল আছে জনাবচোন মোক। এইবাৰ আহিছে মোৰ পাল। মোৰো এনেকৈ ফটোত দেখাৰ দৰে পেটৰ মানে নাভিৰ তলৰ অংশত এনেকুৱা এটা তিল আছে আৰু দেখাটো বহুত ধুনীয়া দেখি। আৰু কাৰ পেটত এনেকৈ তিল আছে জনাবচোন মোক। ফটোত দেখাৰ দৰে ছেম এনেকুৱা ঠাইত মোৰ তিল আছে। পেটৰ তলত নাভিৰ তলত পূৰা ছেম এনেকুৱা ঠাইতে আছে মোৰ তিল। শৰীৰত তিল থাকিলে কাৰ কাৰ ভাল লাগে? মোৰ বহুত ভাল লাগে শৰীৰত এনেকৈ তিল থাকিলে। মোৰ বহুত প্ৰিয় তিলটো, মই বহুত ভাল পাওঁ তিল থাকিলে শৰীৰত। তেতিয়াহ'লে মোক সকলোৱে কমেণ্টত জনাবচোন ফটোত দেখাৰ দৰে কাৰ কাৰ কোনটো কোনটো অংশত এনেকুৱা তিল আছে আৰু ভিডিঅ'টি চাই কেনেকুৱা পালে প্লিজ মোক জনাব কমেণ্ট বক্সত। আৰু প্লিজ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যদিহে ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব। ধন্যবাদ। মোক যেন সকলোৱে সঁহাৰি জনাই আগবাঢ়ি যাবৰ বাবে। থেংক ইউ ওৱান্স এগেইন। বাই।